Hey guys, good evening. Moi এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। Hey guys, good evening. মোৰ ব্লগ মই এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ ভালে চাগিলে? মানে মই বহুত দিন ভিডিঅ' বনোৱা নাই। গাটো ভাল নাছিলে। তাৰপৰা তোমাৰ ডিব্ৰুগড়ত কাম কৰিবলৈ আহিছিলোঁ। আজি তিনিদিন হৈছে। দুদিন থাকিলোঁ টোপনি নগ'লে, অলপমান টোপনি নগ'লে। গাটো কিবা ভাল লগা নাই। কনচিলিং কাম কৰিবলৈ আহিছিলোঁ। এইখন ডাঙৰ তোমাৰ বিল্ডিংখনত আছোঁ। ভয়ো লাগে দুটা আছোঁ, দাদা মই আছোঁ। তাৰপৰা তোমাৰ ৰাতি কিবা আৱাজ শুনি থাকোঁ। এইখন অকলে থাকোঁ আমি। কনচিলিং কাম কৰিবলৈ আহিছিলোঁ দশম এইখন ডিব্ৰুগড় টাউনত আছে। এইখন হেৰি বনিব স্বামী বিবেকানন্দ কিবা কলেজ নে কিবা বনিব পাৰে। কন্যাকুমাৰী বুলি লিখা আছে। এইখন ডিব্ৰুগড় টাউন। এইখন যে দেখিছে, এইটো যে গোলটো যে দেখিছে, এইটো মই প্ৰথম দেখিছোঁ। ইয়াত গাড়ী এখন মাৰুতি গাড়ীও চলাই পায়, বাইকো চলাই। মই মোবাইলতহে দেখিছোঁ বাৰু। আজি ফাইনেলি দেখি গ'লোঁ। আজি দেখা নাই বাৰু, কেইবাদিনো হ'ল দেখা। তাত গাড়ী ঘূৰাই থাকে, ৰাতি হ'লে পুৰা গাড়ী চলাই থাকে। এইখন আছিলে